তেতিয়া সময় আছিল ৮০ দশক। এফালে হাজাৰ হাজাৰ অসমীয়াৰ আত্মনাদ, আনফালে কাটাতাৰৰ কিবাৰৰ একাংশৰ জাতিটোৰ ওপৰত অবৈধ নিৰ্যাতন। আৰু যাৰ পৰিপ্ৰেক্ষিততে মাননীয় অধ্যক্ষ মহোদয় আমাৰ ভাষা সংস্কৃতিক আমাৰ নিজৰ কৰি জীয়াই ৰখাৰ ক্ষেত্ৰত, আমাৰ শংকৰ আদানৰ পৰম্পৰাক আমাৰ নিজৰ কৰি জীয়াই ৰখাৰ ক্ষেত্ৰত, আমাৰ জাতিটোক আমাৰ নিজৰ কৰি জীয়াই ৰখাৰ ক্ষেত্ৰত ৮৫৫ জন অসমীয়াই নিজৰ বুকুৰ তেজেৰে ৰাঙলী কৰিছিল অসমৰ ৰাজপথ। আৰু যাৰ পৰিপ্ৰেক্ষিততেই ১৯৮৫ চনৰ ১৪ আগষ্টৰ নিশান্তিহী বজাত তেতিয়াৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে স্বাক্ষৰিত কৰিছিল ঐতিহাসিক অসম চুক্তিত। আৰু যি অসম চুক্তিৰ আধাৰত বিদেশী মুক্ত এখন অসম গঢ়ি খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ২০১৮ চনৰ ৩ জুলাইত প্ৰকাশ পালে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। আৰু যাৰ পৰিপ্ৰেক্ষিততে মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ অধীনত চলি থকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পবিত্ৰ সদনৰ মাছ মজিয়াত সপক্ষতাখন গ্ৰহণ কৰিছে। মাননীয় অধ্যক্ষ মহোদয় এটা জাতিৰ অস্তিত্ব জীয়াই থাকিবলৈ হ'লে, এটা খিলঞ্জীয়াৰ অস্তিত্ব জীয়াই থাকিবলৈ হ'লে জীয়াই থাকিব লাগিব ভাষা, জীয়াই থাকিব সংস্কৃতি, আৰু জীয়াই থাকিব লাগিব মাননীয় অধ্যক্ষ মহোদয় সামাজিক পৰম্পৰা। যদি মাননীয় অধ্যক্ষ মহোদয় এইখন অসমৰ জাতি গঠন প্ৰক্ৰিয়াৰে আমি মন কৰোঁ, এটা কথা স্পষ্ট হৈ পৰে, মংগোলীয়ত, অষ্ট্ৰেলিয়াৰ পক্ষে তিনিটা জাতিৰ উপাদানৰ ফলত বা সেই তিনিটা জাতিৰ সংমিশ্ৰণৰ ফলত বৃহত্তৰ অসমীয়া জাতি গঠন হৈছিল। তাৰ পৰৱৰ্তী সময়ত এই মংগোলীয়সকলৰ অংশ বিশেষ মিচিং কছাৰী কাৰ্বিসকলে পাহাৰ ভৈয়ামত বসবাস কৰি এইখন অসমত বৃহত্তৰ অসমীয়া জাতি প্ৰতিষ্ঠান অংশগ্ৰহণ কৰিছিল। কিন্তু মাননীয় অধ্যক্ষ মহোদয় দুৰ্ভাগ্যজনকভাৱে কেৱল আৰু কেৱল মাত্ৰ অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত এইখন অসমৰ আদি প্ৰশ্নৰ সন্মুখীন হয় খিলঞ্জীয়াৰ কোন বুলি, আৰু প্ৰশ্নৰ সন্মুখীন হয় এজন মিচিং লোক, এজন কাৰ্বি লোক, তেওঁলোক প্ৰকৃত অৰ্থত ভাৰতীয় হয়নে? মাননীয় অধ্যক্ষ মহোদয় কেৱল আৰু কেৱল মাত্ৰ অবৈধ বিদেশীৰ প্ৰৱৰ্তনৰ ফলত এইখন অসমৰ একাংশ খিলঞ্জীয়াই ঘৰ মাটি বাৰী হেৰুৱাব লগা পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ মূল কাৰণ মাননীয় অধ্যক্ষ মহোদয় ২২ মাৰ্চ ২০১৪ চনৰ RTI প্ৰতিবেদন মতে এইখন অসমৰ দৰং সীমান্তৰ অঞ্চলৰ ৭৭,৪২০ বিঘা ভূমি অবৈধ বিদেশী দখল কৰি আছে। আৰু তেনে এখন দিশত একাংশ অসমীয়াই, একাংশ খিলঞ্জীয়াই কিন্তু নিজৰ ঘৰ বাৰী হেৰুৱাই কিন্তু আমচাঙতে অভয়াৰণ্যত বাস কৰিব লগা হৈছে। যিটো সময়ত এইখন অসমত মাননীয় অধ্যক্ষ মহোদয় অসমীয়া ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ বাবে একাংশ অসমীয়াই প্ৰাণ বলি দিছিল, তাৰ পৰৱৰ্তী সময়ত কিন্তু এতিয়া এইখন অসমত অসমীয়া ভাষা সংকটৰ কৰা হয়, যাৰ বাবে ১৯৭১ চনত এইখন অসমত অসমীয়া ভাষা কমাণ্ডৰ সংখ্যা আছিল ৬০.৮%, আৰু দুৰ্ভাগ্যজনকভাৱে ২০১১ বৰ্ষীয়া হৈ গৈ ৪৮.৮%। মাননীয় অধ্যক্ষ মহোদয় ২০১৪ চনৰ ১৪ জুলাই তেতিয়াৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ভাৰতবৰ্ষৰ মহামান্য সংসদত দিয়া প্ৰতিবেদন মতে ২০০১ চনৰ অসমৰ জনসংখ্যা আছিল ২,৬০,০০০, তাৰে ২০% অৰ্থাৎ ৫০ লাখৰো অধিক অবৈধ বিদেশী। আৰু তেনে এখন দিশত মাননীয় অধ্যক্ষ মহোদয় খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত, অসমৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত আমি কিন্তু বিদেশী মুক্ত এখন অসম গঢ়িবই লাগিব। কিন্তু আমি কাৰোবাৰ দেহৰ ৰং, বৰণ, চুলি, দাড়ি চাই আমি বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰোঁ। বিদেশী চিনাক্তকৰণ কৰিবলৈ হ'লে আমাক এক বিজ্ঞানসন্মত সাংবিধানিক ধাৰণাৰ প্ৰয়োজন, যি কেৱল এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে সম্ভৱ। আৰু যাৰ বাবে মাননীয় অধ্যক্ষ মহোদয় ভাৰতবৰ্ষৰ মহামান্য উচ্চতম ন্যায়ালয়ৰ অধীনত চলি থকা আৰু ডিচেম্বৰ মাহত প্ৰকাশ পাবলগীয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ প্ৰতি সকলোৱে আস্থা প্ৰকাশ কৰি আছে। আৰু যদি মাননীয় অধ্যক্ষ মহোদয় আজি আমি পবিত্ৰ সদনৰ মাজ মজিয়াৰ পৰা আজি যদি এইখন অসমৰ অসমীয়াই অসমীয়া ভৱিষ্যতৰ ক্ষেত্ৰত এখন শুদ্ধ নাগৰিক পঞ্জী উন্নীতকৰণ হ'বলৈ নিদিওঁ, এটা সময় আহিব হয়তো এইখন অসমত কোনোবাই চিঞৰি উঠিব, ইখানে অসমীয়া বলবে না, ইখানে বাংলা বলবে। শেষত মাননীয় অধ্যক্ষ মহোদয় যদি পবিত্ৰ সদনৰ মাজ মজিয়াত উপস্থাপিত বিধেয়কখন আমি আইনলৈ ৰূপান্তৰ নকৰোঁ, তেতিয়াহ'লে এটা সময় যিটো সময়ত ৰাষ্ট্ৰীয়তা আদৰ্শ গতিকে এইখন অসমত পাকিস্তানৰ পতাকা উত্তোলন হৈছিল, ঠিক তেনেদৰে এইখন অসমৰ চুকে মানে ভাৰতবৰ্ষৰ জাতীয় সংগীতৰ পৰিৱৰ্তে হয়তো এদিন বাজি দিব আমাৰ সোণালী বাংলা, আমি তোমাক ভালোবাসি। ধন্যবাদ মাননীয় অধ্যক্ষ মহোদয়।